পাতিৰ অধিকাৰ লাগিব ইনকলাব জিন্দাবাদ উচ্ছেদ বন্ধ হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ অসমত থলুৱা মানুহৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত আমি কৰিব খোজো অসমৰ থলুৱা মানুহক উচ্ছেদ কৰা হৈছে এই শিল হাকো বিলত এই চৰকাৰে সদায় খিলঞ্জীয়াৰ কথা কয় সদায় থলুৱাৰ কথা কয় কিন্তু এতিয়া থলুৱা মানুহৰ ওপৰতে উচ্ছেদ নমাই অনা হৈছে গতিকে থলুৱা মানুহৰ ভূমিৰ অধিকাৰ লাগিব কোনো পধ্যে উচ্ছেদ নহ'ব আৰু যি ঠাইত মানুহ আছে তাতে পুনৰ থাকিবলৈ চৰকাৰে অনুমতি দিব লাগিব আৰু লগতে ক্ষতিপূৰণ দিব লাগিব এই দাবীৰ ভিত্তিত আজি আমি শোভাযাত্ৰা কৰিব চৰকাৰে যদি গণতান্ত্ৰিকভাৱে শোভাযাত্ৰাৰ অনুমতি নিদিয়ে তেতিয়াহ'লে ক'ব লাগিব যে এই চৰকাৰ গণতান্ত্ৰিক নহয় আপোনালোকে সকলোৱে জানে যে ভাৰতৰ সংবিধানে আমাক একেলগে পোৱাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক আন্দোলন কৰাৰ আমাক শোভাযাত্ৰা কৰাৰ অধিকাৰ প্ৰদান কৰিছে আৰু সংবিধানৰ সেই অধিকাৰৰ ভিত্তিত আমি অনুমতি বিচাৰিছো যে আমাক শোভাযাত্ৰা কৰিবলৈ অনুমতি দিব লাগে কিন্তু আমি বাহিৰত দেখিছো যে পুলিচ ইয়াত মোতায়েন কৰা হৈছে কিয় আমিতো সকলো শান্তিপূৰ্ণভাৱে আহিছো আমিতো সকলোৱে গণতান্ত্ৰিক ভাষাত কথা কৈছো আমিতো সকলোৱে শান্তিপূৰ্ণভাৱে কেৱল এটা শোভাযাত্ৰা কৰাৰ কথা কৈছো অসমৰ জনগণলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ইমান ভয় কিয় এই প্ৰশ্নৰ উত্তৰটো বিচাৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যে আজি ভৰিৰ তলৰ মাটি নাই এই কথাটো ওলাই পৰে আজি ইমান পুলিচ কিয় বাহিৰত ৰখা হৈছে কিয় দুখন তিনিখন গাড়ীত মই নিজে দেখি আহিছো যে কিয়নো পুলিচৰ লাঠি জমা কৰি ৰখা হৈছে কিন্তু আমি দেখিবলৈ পাইছো যে যেতিয়া পুলিচ থানাক কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে তেতিয়া কিন্তু তাৰ পৰা পুলিচ থানাখনক ৰক্ষা কৰিবৰ কাৰণে কোনো পুলিচে ব্যৱস্থা গ্ৰহণ কৰা নাই এইবোৰ কি ৰাজনীতি চলিছে অসমত কি অৰাজনৈতিক কি এটা ভয়ংকৰ ধৰণৰ এটা হিটলাৰী ৰাজনীতি অসমত চলিছে কি নৈৰাজ্যবাদ চলিছে অসমত কেনেকৈ অসমত পুলিচ থানাৰ ভিতৰত এজন অভিযুক্তক মৰিয়াই হত্যা কৰিব পাৰে কেনেকৈ এখন পুলিচ থানা কিছুমান মানুহে আহি দিনৰ পোহৰত কেনেকৈ জ্বলাই দিব পাৰে তাৰ পাছতো মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মন্ত্ৰী হৈ থাকিব পাৰিছে কেনেকৈ তেওঁ গৃহমন্ত্ৰী হৈ থাকিব পাৰিছে এই নৈৰাজ্যৰ কাৰণে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে নে নালাগে লাগে নে নাই লাগে আমি দেখিছো যে আজি চৰকাৰে নিজে আইন ভংগ কৰিছে পুলিচ থানাৰ ভিতৰত মানুহক মৰিয়াই হত্যা কৰিছে এক্সট্ৰা জুডিচিয়েল কিলিং কৰি চৰকাৰখনে আইনৰ শাসনক প্ৰত্যাহ্বান জনাইছে ইমান ডাঙৰ চৰকাৰ বুলি কয় ইমান কঠোৰ চৰকাৰ বুলি কয় কেনেকৈ দিনৰ পোহৰত এখন থানা জ্বলাই দিব পাৰিলে দুষ্কৃতিকাৰীয়ে এই প্ৰশ্নৰ জবাব কি আছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু দুষ্কৃতিকাৰীয়ে থানা জ্বলাই দিয়াৰ পাছত কেনেকৈ সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোন আইনৰ ভিত্তিত কেনেকৈ মানুহৰ ঘৰ গৈ ভাঙি দিব পাৰিলে ম্যাদী পট্টাত থকা মানুহৰ ঘৰ কেনেকৈ ভাঙি দিব পাৰিলে এটা একদম সাংঘাতিক ধৰণৰ অৰাজক পৰিস্থিতি নহয়নে এয়া নৈৰাজ্যবাদ নহয়নে এয়া হিটলাৰী শাসন নহয়নে হয়নে নহয় আজি কেনেকৈ আজি 10 বছৰ 20 বছৰ 25 বছৰ থকা শিল হাকো বিলৰ পাৰত বসবাস কৰা মানুহক কেনেকৈ উচ্ছেদ কৰিব পাৰিলে আজি হিম্মত সিংৰ যিটো বিল্ডিং শিল হাকো বিলৰ পানী ওলাই যোৱা গোটেই জানটোৰ সন্মুখত বনোৱা হৈছে নে নাই গুৱাহাটীৰ আটাইতকৈ ওখ বিল্ডিংটো হিম্মত সিংৰ এই আইডিয়েল কি হিল ভিউ আইডিয়েল হিল ভিউটো সম্পূৰ্ণৰূপে আমাৰ সম্পূৰ্ণৰূপে এই শিল হাকো বিলৰ একেবাৰে মাজভাগত পানী ওলাই যোৱা যিটো জান
কি বুলি কয় জানটোৰ নাম বুন্দাজান এই বুন্দাজানটোৰ ওপৰতে বনোৱা কৈছে নে নাই যদি সেইটো কৈছে কিয় ভাঙি দিয়া হোৱা নাই আজি বদৰুদ্দিন আজমলৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়াও কেনেকৈ নিৰ্মাণ কৰি থাকিব পাৰিছে এই বুন্দাজানৰ ওপৰত শিল হাকৰ ওপৰত কেনেকৈ বদৰুদ্দিন আজমলে ঘৰ বনাই থাকিব পাৰিছে কেনেকৈ টাটাৰ জিঞ্জাৰ হোটেলখন এতিয়াও এই শিল হাকু বিলৰ ওপৰত কেনেকৈ বহি থাকিব পাৰিছে কেনেকৈ এই ৰয়েল গ্লবেল স্কুলৰ মালিকৰ এইটো ৰয়েল হেৰিটেজ নামৰ এই এপাৰ্টমেণ্টটো কেনেকৈ ইয়াত বহি থাকিব পাৰিছে কেনেকৈ বহি থাকিব পাৰিছে কেনেকৈ জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা তেওঁৰ ঘৰটো তেওঁ কেনেকৈ এই শিলহাকৰ বিলৰ ভিতৰত চচলৰ ভিতৰত কেনেকৈ তেওঁ ঘৰ বনাব পাৰিছে আৰু কেনেকৈ তেওঁ শিলহাকৰ মাটি পুতি তেওঁ কেনেকৈ ৰাস্তা বনাব পাৰিছে আমাৰ বড়ো মানুহ এজনে ইয়াত বহি থাকিব নোৱাৰে আমাৰ মিচিং মানুহ এজনক ইয়াত বহিবলৈ নিদিয়ে ইয়াত অসমীয়া ভাষী খিলঞ্জীয়া মানুহ এজনক ইয়াত বহি থাকিবলৈ নিদিয়ে ইয়াত গৰীয়া মুছলমান খিলঞ্জীয়া মুছলমান মানুহক বহি থাকিবলৈ নিদিয়ে অথচ হিম্মত সিংকাই ইয়াতে ঘৰ বনাব পাৰে অথচ টাটা কোম্পানীৰ জিঞ্জাৰ হোটেল বনাব পাৰে ইয়াতে আপোনাৰ ৰয়েল হেৰিটেজ বনাব পাৰে কোনোবা বহিৰাগত বনিয়াই ৰয়েল হেৰিটেজ বনাব পাৰে ইয়াতে জয়ন্ত মল্ল বৰুৱাই আৰু বদৰুদ্দিন আজমলে তেওঁলোকে বুন্দাজান পুতি ইয়াতে কনষ্ট্ৰাকশ্যন কৰিব পাৰে ইয়াতে ঘৰ বনাব পাৰে আৰু কোনোবা এজন নাৰ্জাৰীয়ে ইয়াত ঘৰ বনাব নোৱাৰে কোনোবা এজন পায়েঙে ইয়াতে ঘৰ বনাব নোৱাৰে কোনোবা এজন শৰ্মাই ইয়াতে ঘৰ বনাব নোৱাৰে কোনোবা এজন ৰাজকোঁৱৰে ইয়াতে ঘৰ বনাব নোৱাৰে কোনোবা এজন কলিতাই ইয়াতে ঘৰ বনাব নোৱাৰে এই তোমালোকৰ জাতি মাটি ভেটিৰ চৰকাৰ নেকি এই তোমালোকৰ চৰকাৰৰ প্ৰকৃত চৰিত্ৰ হয় নে নহয় গতিকে অতি স্পষ্ট কথা লেণ্ড পলিচি 2019ৰ অধীনত অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া পৰিয়ালক ভূমিহীন পৰিয়ালক মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে কোনো ভূমিহীন পৰিয়ালক কোনো খিলঞ্জী পৰিয়ালক 2019ৰ লেণ্ড পলিচি অনুসৰি কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে উচ্ছেদ কৰাৰ আগত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব কিবা কাৰণত যদি উচ্ছেদ কৰিবলগীয়া হয় তেওঁলোকক যদি অন্য ঠাইত দিবলগীয়া তেওঁলোকক যদি ঘৰ ভাঙিবলগীয়া হয় তেতিয়া কোনো অন্য ঠাইত তেওঁলোকক সংস্থাপন দিব লাগিব গতিকে একদম অতি স্পষ্ট কথা যে য'ত শিলহাকৰ পাৰত য'ত অসমৰ খিলঞ্জীয়া মানুহে বহি আছে তাৰ পৰা এজনো মানুহক কোনেও খেদিব নোৱাৰিব য'ত যোন বহি আছে তেওঁলোকক তাতেই বহাৰ অধিকাৰ প্ৰদান কৰিব লাগিব আৰু অকল বহাৰ অধিকাৰ প্ৰদান নহয় যিবিলাক মানুহৰ ঘৰ ভাঙিলে প্ৰত্যেকটো ঘৰৰ বজাৰ মূল্যত ক্ষতিপূৰণ দিব লাগিব যদি কাৰোবাৰ পকা ঘৰ ভাঙিছে পকা ঘৰৰ মূল্য দিব লাগিব যদি কেঁচা ঘৰ ভাঙিছে কেঁচা ঘৰৰ মূল্য দিব লাগিব আৰু সেই উচ্ছেদত যদি কাৰোবাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকটো সম্পত্তিৰ প্ৰতিটো পইচা তেওঁলোকে দিব লাগিব লাগিবনে নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক একেবাৰে স্পষ্টভাৱে সকীয়াই দিছো যে এজন অসমীয়াৰ ওপৰত এজন ভাৰতীয় নাগৰিকৰ ওপৰত যদি এনেকৈ হাৰাশাস্তি কৰা হয় উচ্ছেদ দমাই অনা হয় কোনো চৰকাৰকে কেতিয়াও শান্তিত থাকিবলৈ কৃষক মুক্তি সংগ্ৰাম